কও কি ক'ব লাগে তো বন্ধুসকল লৈ আহিছোঁ হোলীৰ এটা নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ বলক আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। পোনপ্ৰথমে হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক সকলোকে। ৰাতিপুৱাৰ সময়খিনিত আমাৰ ৰাইজৰ মানুহখিনি ওলাই নামঘৰত আহে, প্ৰসংগ কীৰ্তন চলে, তাৰে পিছত আমি ওলাই যাওঁ প্ৰচেশ্যনৰ কাৰণে। বঢ়িয়া ভাল লাগিব, আপোনালোকক দেখুৱাম, ভিডিঅ'টো শেষলৈকে চাই থাকিব। এনেদৰে ইয়াৰ পিছতে সকলো ওলাই আহিলে অলপ ফাকুৱা লগাবলৈ। মোবাইল খাব কি ক'ব লাগে ৰাইজৰ সকলোৱে এনেদৰে ওলাই আহি ঘৰে ঘৰে ফাকুৱা লগালে সকলোকে, আৰু আমি দুটামান চেলফি তুলি ওলাই আহিলোঁ বৃন্দাবনত। আপোনালোকে ভাবা সেই বৃন্দাবন নহয়, আমাৰ ওচৰতে থকা এখন আশ্ৰমহে। এই আশ্ৰমখনত অহাৰ উদ্দেশ্য হৈছে ইয়াত টেকেলি ভঙা খেল আৰম্ভ হৈছে, আমিও খেলিম বুলি ওলাই আহিলোঁ। তাৰে আগত আপোনালোকক কেনেকৈ খেলিছে দেখুৱাইছোঁ, চাই লওক। প্ৰথমটি দলে টেকেলি ভাঙিব নোৱাৰিলে, ইয়াৰ পিছত আমি খেলিবলৈ ধৰিলোঁ। আমাৰ দলৰ লগৰ এজন পৰাৰ পিছত আমাৰ খেলখন সমাপ্ত হৈ গ'ল। ইয়াৰ পিছত 3 নম্বৰ দলটি খেল খেলিছে আৰু তেখেতসকলে পুৰস্কাৰটি লৈ গৈছে, টেকেলিটো ভাঙিছে। ভিডিঅ'টি চাওক, এনজয় কৰক। এনেদৰে শেষত আকৌ পুনৰ আপোনালোকক হেপী হোলী।